बाक्सा जिल्लायाव दैनि आंखालजों भुगिनांदों गोबां आबादारिफोरा। जिल्लानि आबाद फोथाराव गाहाम दै रानसारथायनि राहा गैयैनि जाउनाव आबादारिफोरा आबाद मावनो हायाखै। बाक्सा जिल्लानि बागानपारा सार्कलनि सिङाव थानाय बुग्लामारि बेंसिंमारि ओनसोलाव गाहाम दै रानसारथायनि राहा गैयैनि जाउनाव आबादारिफोरा गोबां जेंनाजों मोगा-मोगि जानो गोनां जादों। मख'नो गोनांदि बे ओनसोलनि गेजेरजों बोहैलांनाय लक्सी दैसाया हा खुरखानायनि जाउनाव आबादारि रायजो राजाफोरा लुफुंनाय बान्दोआ बोहैखार जायो। जायनि जाहोनाव आथिखालाव आबादारिफोरा आबाद मावनायनि बिथिङाव गोबां जेंनाजों मोगा-मोगि जानांदों। माने माइआथ' गायबायानो गायबाबो थारमाने बेखौ जों हा दैखौ मोनाखै जों दै मोनो जों सिन्था नाङो बहुत रायजोफ्रा प्राय जोंनि बे ओनसोलाव बे हायाव 60-70 थारमाने हेक्टर हायाव खेथि आबाद मावो जों आबाद मावो बर'खौनो मथा-मथि फागुन सैत्र পৰা হৈছে বৰষুণীয়া কিন্তু ইয়াতে আহিছে বুলি কৈছে কিন্তু ইমান দূৰ আমিতো নাজানো সুস্কিত আহিছে বুলি কৈছে কিন্তু কামত ল'ব পৰা নাই পানী আছে পানীৰ কাৰণে কৰা নাই চৰকাৰে ইয়াৰ কাৰণে আমি এতিয়া বান্ধটো দিছোঁ বান্ধটো ভাঙি গ'ল এতিয়াতো আমাৰ এই শুকাই আছে এতিয়াতো আপোনালোকে দেখা পাইছে এইটো সকলো ৰাইজে কিমান বিঘা মাটি এতিয়া বৰ্তমান এনেকুৱা ধান শুকাই আছে এতিয়া 60-65 হেক্টৰৰ মাটিৰ তাৰমানে ধান খেতি পথাৰ নষ্ট হৈ আছে পানী শুকাই গৈছে পানী নাই পানী উঠাব পৰা নাই কি দং এইটো লক্ষী নদী বগলামাৰীৰ লক্ষী নদী ইয়াতে প্ৰায় 5টা-6টামান গাঁৱৰ মানুহ আছোঁ আমি ইয়াতে একেলগে লগ হৈ ইয়াতে কি কৰিম এতিয়া উপায় নাই আবার যদি চৰকাৰে যদি অলপ আমাক মুখ মেলি চায় এতিয়া নতুন চৰকাৰে তাৰ কাৰণে আমি যাতে ৰাইজে সকলোৱে যে অনুৰোধ কৰিছোঁ আমি এই বান এতিয়া কেনেকৈ আৰম্ভ কৰি আছে আপোনালোকে আমিতো পইচা তুলি পেলাই আমি আৰম্ভ কৰিছিলোঁ আৰম্ভ কৰি প্ৰায় 60-70 হাজাৰ টকা আমাৰ পানী এনে গুচি গ'ল এতিয়া আমি সহায় বিচাৰিছোঁ আমি বৰ্তমান বিটিআৰৰ চৰকাৰৰ সেইদিনাখন অলপমান কিছু 10,000 মান টকা আমাক সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ আমি চৰকাৰক ইয়াৰ বাবে আমি এতিয়া 10,000 টকা একোই নহ'ল ইতিমধ্যে বস্তা কিনোতে প্লাষ্টিক কিনোতে মাটি কিনোতে আমাৰ পইচা শেষ হ'ল তাৰপাছত আমি এটা কালেকশ্যন কৰি আছোঁ আমি কালেকশ্যন এতিয়া দিনত আৰু লকডাউনৰ দিনত ক'ত পইচা পাম আমি ইয়াৰ কাৰণে আমি সকলো ৰাইজে এতিয়া দুখিত আমি